এইটো অলপ কম হৈছে। হিমন্ত বিশ্ব শৰ্মাক মই MLA হিচাপে কৈছোঁ, এইটো অলপ 50,000 লিটাৰমান কৰি দিলে ভাল আছিলে। পথাৰত হাল বাই থকাৰ পাছত উঠি অহাৰ লগে লগেও এতিয়া MVI গৈ ট্ৰেক্টৰৰ ওপৰতো টেক্স লগায়। টমটম বুলি কয় গাঁওবিলাকত, আপোনাৰ বেটেৰী ৰিক্সা যিবিলাক আছে, ইলেক্ট্ৰিক যিখন ৰিক্সা, সেই ৰিক্সাখনৰ ওপৰতো আনকি এতিয়া অনবৰতে য'তে ত'তে থাপ্পা মাৰি তেওঁলোককো পইচা ভৰায়। আপোনাৰ সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া লাজ নাই নেকি বাৰু? অসম চৰকাৰখনৰ সঁচাকৈ লাজ নাই নেকি বাৰু? তো ব্ৰিটিছবিলাকে কানি খুৱাই অসমীয়া জাতিক ধ্বংস কৰিছিলে বুলি আমি শুনিছিলোঁ, কিন্তু বিজেপি চৰকাৰে এতিয়া লক্ষ্য নিৰ্ধাৰণ কৰি দিছে যে এখন জিলাৰ এখন ৱাইন শ্বপত কিমান মদ বিক্ৰী কৰিব লাগিব তাৰ এটা তালিকা বনাই দিছে। লোনতো চাগে এতিয়া মদৰ বটল বিক্ৰী কৰিব, যে তোমালোকে খাই লোৱা, পইচাটো পিছত দিলেও হ'ব, নহ'লে টাৰ্গেটটো পূৰণ নহ'ব, নহ'লেতো দোকানখন বন্ধ হৈ যাব। তালিকা অনুসৰি কাৰ্বি আংলং জিলাৰ একোখনকৈ ৰঙাপানীৰ বিপণীয়ে বিক্ৰী কৰিব লাগিব 27,000 লিটাৰ সুৰা। কামৰূপৰ একোখনকৈ ৰঙাপানীৰ বিপণীয়ে বিক্ৰী কৰিব লাগিব 12,957 লিটাৰ সুৰা। শিৱসাগৰৰ একোখনকৈ বিপণীয়ে বিক্ৰী কৰিব লাগিব 10,000 লিটাৰ সুৰা। যোৰহাটৰ একোখনকৈ বিপণীয়ে বিক্ৰী কৰিব লাগিব 9,587 লিটাৰ সুৰা। কৰিমগঞ্জৰ একোখনকৈ বিপণীয়ে বিক্ৰী কৰিব লাগিব 8,470 লিটাৰ। নগাঁৱৰ একোখনকৈ বিপণীয়ে বিক্ৰী কৰিব লাগিব 6,650 লিটাৰ। নলবাৰীতো নিৰিখ ধাৰণ কৰা হৈছে। নলবাৰীৰ একোখনকৈ বিপণীয়ে বিক্ৰী কৰিব লাগিব 5,675 লিটাৰ। দৰঙৰ একোখনকৈ বিপণীয়ে বিক্ৰী কৰিব লাগিব 5,880 লিটাৰ। কামৰূপ মেট্ৰৰ একোখনকৈ বিপণীয়ে বিক্ৰী কৰিব লাগিব 5,135 লিটাৰ। লখিমপুৰৰ একোখনকৈ বিপণী এতিয়া বিক্ৰী কৰিব লাগিব 4,540 লিটাৰ। বৰপেটাৰ একোখনকৈ বিপণীয়ে বিক্ৰী কৰিব লাগিব 4,430 লিটাৰ। এতিয়া সুৰাৰ দোকানীসমূহ কেনেদৰে মৰ বিক্ৰীটো কৰিবই লাগিব। চৰকাৰে যিহেতুকে নিৰিখ ধাৰণ কৰিছে, টাৰ্গেট ফিল আপ কৰিব নোৱাৰিলে কি হ'ব বাৰু বোপাই, ভাবি চাইছানে? সঁচাকৈ দেই, চৰকাৰে এইবাৰ যুৱ প্ৰজন্মক কোন দিশে নিবলৈ যত্ন কৰিছে। যিটো সময়ত বিভিন্ন দেশত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদ চলা পৰিলক্ষিত হৈছে, যিটো সময়ত বিভিন্ন ঠাইত নিচাযুক্ত দ্ৰব্য সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে, তেনে সময়তে এইবাৰ আমাৰ অসমৰ যুৱক যুৱতীসকলৰ বাবে মৰণ ফান পতা পৰিলক্ষিত হৈছে চৰকাৰে। শেষত কিনো কম, গানটোকে বজাই দিছোঁ, এপাক নাচি দিয়ক আৰু সুৰাক জয়যুক্ত কৰক। হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে একমাত্ৰ চৰকাৰ যি চৰকাৰে আমুক জিলাৰ আমুক মদৰ দোকানখনত ইমান হাজাৰ লিটাৰ মদ বিক্ৰী কৰিবই লাগিব বুলি নিৰ্দেশ প্ৰদান কৰে। আমাৰ শিৱসাগৰক 10,000 লিটাৰ দিছে। এইটো অলপ কম হৈছে। হিমন্ত বিশ্ব শৰ্মাক মই MLA হিচাপে কৈছোঁ, এইটো অলপ 50,000 লিটাৰমান কৰি দিলে ভাল আছিলে। তো আপোনাৰ সঁচাকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া লাজ নাই নেকি বাৰু? অসম চৰকাৰখনৰ সঁচাকৈ লাজ নাই নেকি বাৰু? তো ব্ৰিটিছবিলাকে কানি খুৱাই অসমীয়া জাতিক ধ্বংস কৰিছিলে বুলি আমি শুনিছিলোঁ, কিন্তু বিজেপি চৰকাৰে এতিয়া লক্ষ্য নিৰ্ধাৰণ কৰি দিছে যে এখন জিলাৰ এখন ৱাইন শ্বপত কিমান মদ বিক্ৰী কৰিব লাগিব তাৰ এটা তালিকা বনাই দিছে। এতিয়া প্ৰমাণ কৰে যে এই চৰকাৰখনে অসমীয়া মানুহক মদ খুৱাই পগলা কৰিব খুজিছে, মাতাল কৰিব খুজিছে, আৰু মাতাল কৰি বিজেপিয়ে তেওঁলোকৰ ধৰ্মীয় সাম্প্ৰদায়িক ৰাজনীতি মাতাল কৰি তেওঁলোকৰ লুণ্ঠন ৰাজ তেওঁলোকে চলাব খুজিছে। মই এজন বিধায়ক হিচাপে, সতীৰ্থ বিধায়ক হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী উত্থাপন কৰিছোঁ যে মদ বিক্ৰী কৰিবৰ কাৰণে যি লক্ষ্য নিৰ্ধাৰণ কৰি দিয়াৰ যিটো ব্যৱস্থা কৰিছে, এইটো অনতি বিলম্বে উঠাই দিব লাগে। অসমৰ ৰাইজে প্ৰত্যেকে এইটো কথা জনা দৰকাৰ যে কিয় মদ বিক্ৰী কৰিবৰ কাৰণে এনেকৈ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। তাৰ কাৰণটো হ'ল যে অসম চৰকাৰখনৰ হাতত টকা নাই, ৰাজহ তুলিব লাগে। 2015 চনত বিজেপি চৰকাৰ আহিয়ে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিলে। অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি দিয়াৰ কাৰণে অসমৰ কাৰণে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰৰ অংশটো কমকৈ আহে। আগতে 13খন বিশেষ ৰাজ্য গোটেই ভাৰতবৰ্ষত আছিলে। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কৰৰ 65% ধন এই 13খন বিশেষ ৰাজ্যৰ মাজত বিতৰণ হয়, আৰু 35% ধনহে কেন্দ্ৰীয় কৰৰ বেলেগ ধনী ৰাজ্যবিলাকৰ মাজত বিতৰণ হয়। গতিকে তেতিয়া অলপ পইচা আমাৰ দুখীয়া ৰাজ্যবিলাকৰ হাতত আছিল। আমাৰ হাতত এতিয়া অকল এক্সাইজ ডিউটি আছে, আমি মদৰ ওপৰত টেক্স লগাব পাৰোঁ।
আমি কেৱল ফৰেষ্টৰ ওপৰত টেক্স লগাব পাৰোঁ, ফৰেষ্ট্ৰি বালি বা শিলৰ ওপৰত টেক্স লগাব পাৰোঁ। আমি অকল ট্ৰেন্সপৰ্টেশ্যনৰ ওপৰত এই যে গাড়ীখন চলাইছে তাৰ ওপৰত ফাইন লগাব পাৰোঁ। তাৰ বাহিৰে ৰাজ্য চৰকাৰৰ হাতত কৰৰ অধিকাৰ কাটি পেলোৱাৰ কাৰণে ৰাজ্য চৰকাৰখন দেউলীয়া হৈছে, অসম দেউলীয়া হৈছে, আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই টকা ঘটিবৰ কাৰণে, ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে এনেকৈ প্ৰত্যেকখন জিলাত নিৰ্দিষ্ট পৰিমাণৰ মদ বিক্ৰী কৰিবৰ কাৰণে লক্ষ্য নিৰ্ধাৰণ কৰি দিবলগীয়া হৈছে। অকল মদ বিক্ৰী কৰি ধন ঘটাই নহয়, গাড়ীৰ ওপৰত ফাইন লগাই কিমান ধন ঘটাব পাৰি তাৰ কাৰণে, আনকি ট্ৰেক্টৰ এখনে পথাৰত হাল বাই থকাৰ পাছত উঠি অহাৰ লগে লগেও এতিয়া MVI গৈ ট্ৰেক্টৰৰ ওপৰতো টেক্স লগায়। আনকি বেটাৰী ৰিক্সা এখনৰ ওপৰত এই যিখন কি কয় আপোনাৰ টমটম বুলি কয় গাঁওবিলাকত, আপোনাৰ বেটাৰী ৰিক্সা যিবিলাক আছে, ইলেক্ট্ৰিক যিখন ৰিক্সা, সেই ই ৰিক্সাখনৰ ওপৰতো আনকি এতিয়া অনবৰতে য'তে ত'তে থাপ্পা মাৰি তেওঁলোককো পইচা ভৰায়। গতিকে সাংঘাতিক ধৰণে এই আগৰ যে টেকেলাবিলাক আছিলে, টেকেলাই গৈ যেনেকৈ কৰ সংগ্ৰহ কৰে, তেনেকুৱা ধৰণে এতিয়া বিজেপি চৰকাৰৰ দিনত একেবাৰে পুৰণি কালৰ ৰজাৰ দিনত কৰা যেনেকুৱা ধৰণৰ কৰ সংগ্ৰহৰ ব্যৱস্থা, সেই কৰ সংগ্ৰহৰ ব্যৱস্থাতকৈ কঠিন কৰি অসমৰ মানুহৰ মূৰৰ ওপৰত ইটোৰ পিছত সিটো বোজা জাপি দিছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে অসমীয়া জাতিৰ বিৰুদ্ধে গৈছে, অসমীয়া মানুহক অত্যাচাৰ কৰিছে, আৰু এনেকৈ মদ বিক্ৰী কৰিবৰ কাৰণে, নিৰ্দিষ্ট পৰিমাণে মদ বিক্ৰী কৰিবৰ কাৰণে বাধ্য কৰিছে। এনেকুৱা লাগিছে এতিয়া যে কেইদিনমানৰ পাছত হয়তো এতিয়া ঘৰে ঘৰে এতিয়া দোকানীবিলাকে মদ বিক্ৰী কৰিবলৈ আহিব লাগিব। যেনেকৈ মানে হোম ডেলিভাৰী যে কোম্পানীবিলাকে কৰে বস্তুৰ, এতিয়া মদৰ হোম ডেলিভাৰী কৰিব। আৰু কেইদিনমানৰ পাছত হয়তো এনেকুৱাও হ'ব যে লোনতো মানে আপোনাৰ লোনতো চাগে এতিয়া মদৰ বটল বিক্ৰী কৰিব, যে তোমালোকে খাই লোৱা, পইচাটো পিছত দিলেও হ'ব, নহ'লে টাৰ্গেটটো পূৰণ নহ'ব, নহ'লেতো দোকানখন বন্ধ হৈ যাব। গতিকে পৰিস্থিতি এনেকুৱা ভয়াৱহ অৱস্থালৈ লৈ গৈছে এই চৰকাৰখনে যে অসমীয়া মানুহক তেওঁলোকে মাৰি পেলাব খুজিছে, অসমীয়া মানুহক তেওঁলোকে খতম কৰি দিব খুজিছে, অসমীয়া মানুহক তেওঁলোকে দুৰ্বল কৰি দিব খুজিছে, অসমীয়া মানুহক তেওঁলোকৰ সকলো কনচাইন্স নাইকিয়া কৰি দিব খুজিছে।